গন্ধৰাজ ফুল ইটো ৰুম একদম স্পেচিয়েল হয় মোৰ কাৰণে আৰু ইয়াৰ পৰা আপোনালোকক হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আমিও ভালে আছো আৰু ওয়েলকাম বেক টু আৱাৰ আনাদাৰ ব্লগ আজি ব্লগটো মোৰ ফালৰ পৰা নহয় নাজমিনৰ ফালৰ পৰা সো আজি ব্লগটো লিড ল'ব নাজমিনে সো ভিডিঅ'টো চাওক আৰু এনজয় কৰক প্ৰথমে আপোনালোকক সকলোকে বহুত ধন্যবাদ জনাইছো আমাৰ আগৰ ৰমজানৰ ব্লগটোত ইমান মৰম দিছে আপোনালোকে আৰু যিসকলে আমাৰ ৰমজান মাহৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে আমাৰ ইউটিউব চেনেলত যাই ভিডিঅ'টো চাব পাৰে আৰু আগৰ ব্লগটো আমি ইয়াতে থাকিয়ে বনাইছিলোঁ মানে মোৰ মাকৰ ঘৰত সো আজি ভাবিলো ইয়াৰে এটা হোম টুৰ দি দিওঁ আপোনালোকক বেছি সময় নষ্ট নকৰে আমি আৰম্ভ কৰোঁ ভিডিঅ'টো তেতিয়াহ'লে আহক গাইজ আগত আমাৰ গাৰ্ডেনখন চাই লওঁ এইখন আমাৰ সৰু গাৰ্ডেন ইমান ডাঙৰ এইবিলাক ময়ে এল'ভেৰা গছ পুলি ৰুইছিলোঁ আৰু দেউতাও ৰুইছিল আমি ইয়াত বহুত যত্ন কৰিছিলোঁ এডাল এডাল গছ ইটোৰ গছক বা কি কয় মই নাজানো আপোনালোকে জনাবচোন এল'ভেৰা এইটো নেমুৰ গছ আৰু ইফালে আছে আমাৰ পুদিনাৰ গছ লগতে এতিয়া এডাল সৰু মিনি আমৰ গছ ইয়াতে এটাই মাত্ৰ আম লাগিছে আৰু ইফালে আছে আমাৰ গন্ধৰাজ ফুল কি মজা আৰু ইফালে খাব লগা একো নাই অকল তিতা কেৰেলাৰ গছ আছে আৰু ইয়াতে মায়ে ৰুইছে বেঙেনাৰ গছ ইয়াতে লাগিছে আৰু খাইছেও মাহঁতে বহুতকেইটা এইখিনিয়ে বাকী দেখাব লগা ইয়াতে একো নাই বলক এতিয়া আমি ঘৰৰ ভিতৰলৈ যাওঁ আহক গাইজ So guys, এইফালে আছে আমাৰ হল ৰুমটো দুটা পাৰ্ট হয় তো ইফালে আব্বাই বহি হিচাপ কিতাপ কৰে আৰু ইয়াৰ লগতে এটা আমাৰ ৰুম আছে আৰু এই ৰুমটোত মানে গেষ্টসকল আহিলে বহে চাব পাৰে আৰু ইয়াৰ পিছত ইফালে ওলাই আহক তাৰ পিছত নেক্সট অপজিট সাইডে আৰু এটা ৰুম আছে আৰু এই ৰুমটোৰ কাম এতিয়ালৈকে হোৱা নাই এতিয়া বহুত কাম চলি আছে মানে ফাৰ্নিচাৰবোৰ অনা হোৱা নাই আৰু তাৰপিছত এইটো নেক্সট হল ৰুমটো আৰু এই নেক্সট হল ৰুমৰ মানে অপজিট সাইডতে আছে আমাৰ বাথৰুমটো যিহেতু আজিকালি ঘৰৰ ভিতৰতে সকলোখিনি ফেচিলিটি কৰা হয় তো ইয়াতে আমাৰ বাথৰুম আছে চাব পাৰে এতিয়াও কামবিলাক মানে চলি আছে চলি আছে টয়লেট তাৰপিছত ইফালে সোমাই আহি ইয়াতে আমাৰ ডাইনিং ৰুমটো হয় ইয়াতে মায়ে ভাত খাই আছিল ভিডিঅ'টো বনাই দেখি উঠি গ'ল আৰু তাৰপিছত ডাইনিং ৰুমৰ ইফালে বেচিন আছে আৰু ইয়াতে এখন আইনা আছে খাই লৈ হাতবিলাক ধুই মুখখন চাব পাৰে কিবা লাগি আছে নেকি তাৰপিছত ওচৰতে আছে আমাৰ ইফালে আব্বাৰ ৰুমটো আহক এইটো আব্বা মাৰ ৰুম হয় এতিয়া অকণমান লেতেৰা হৈ আছে আমিও চাফা কৰিব পৰা নাই তাৰপিছত ইফালে আছে আমাৰ আৰু এটা ৰুম আৰু ইটো ৰুম একদম স্পেচিয়েল হয় মোৰ কাৰণে কাৰণ মই বিয়াৰ আগতে ইয়াতে আছিলোঁ এই ৰুমটোতে পঢ়া শুনা সকলোখিনি কৰিছিলোঁ আৰু এই ৰুমটোত এতিয়া মোৰ ল'ৰা মানে আৰৱ শুই আছে তাৰ মামাৰ লগত এয়া মিণ্টুকটো আপোনালোকে চিনি পায় আগৰ ভিডিঅ'টোত আৰু এইটো হ'ল মোৰ বাৰ ছোৱালী সৰু ছোৱালী আৰু এজনী আছে ডাঙৰ ছোৱালী আৰু এইখিনি হ'ল আমাৰ পুৰণি ফটো চাব পাৰে আগৰ ফটোবোৰ এইবিলাক ঈদত আছিল এইটো মোৰ দেউতা বা আৰু মই আৰু ইয়াতে মা আব্বা আছে আৰু এইটো হ'ল মোৰ টেডিটো এইখন ফটো চাব পাৰে ইয়াতে মোৰ ভাইটি আছে আৰু তাই বৰ্তমান কৈছোঁৱে কোচিঙত গৈছে আৰু এইফালে এইটো মোৰ আগৰ গডৰেজটো লগতে এইখিনি ড্ৰেছিং নেক্সট মোৰ ৰুমৰ ওচৰতে আছে মোৰ ভাইটিৰ ৰুম এইটো ৰুমো চাব পাৰে একদম মানে চিম্পলি থৈছে আৰু এতিয়াও ভালকৈ তেনেকৈ আমাৰ ফাৰ্নিচাৰ অনা হোৱা নাই এইটো আমাৰ কিটচেন হয় আৰু ইয়াতে ওচৰতে আৰু এটা ৰাস্তা আছে মানে এইফালে আমাৰ ওপৰলৈকে যোৱা ৰাস্তা এইফালে যায় আৰু ওপৰৰ কামবিলাক এতিয়ালৈকে হোৱা নাই ওপৰত আগৰ ভিডিঅ'ত দেখুওৱা হৈছিলে ফাৰ্মখন তাৰ ওপৰত আৰু এটা ছাদ আছে গাইজ আমি আহিলোঁ এতিয়া ছাদৰ ওপৰত এইটো চাওক আৰু ইয়াৰ পৰা আপোনালোকক অলপমান ভিউ দেখাই আছোঁ গাঁৱৰ
এনভাইৰনমেণ্টটো অলপমান বেলেগ ধৰণৰ হয় আৰু বহুত ভাল লাগে ফ্ৰেছ এয়াৰ আৰু কি ক'ম আপোনালোক চাওক গাইছ গাইছ এইখিনি আছিল আজি ভিডিঅ'ত আৰু নাজমিনৰ ফালৰ পৰা যদি এই ব্লগটো আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিব চ' বাই গাইজ লাভ ইউ